উপস্থিত হৈছোঁ বসন্তপুৰ টু দমকল ঘাট যোনটো PM জয় যোনটো ৰোড এই ৰোডত কাম ভালদৰে কামটো হোৱা নাই এই হিচাপে আমি আজি চোৱা চিতা দায়িত্ব থকা হিচাপে আমি যোনটো আমাৰ অঞ্চলৰ ৰাস্তা হিচাপে আমি ইয়াত চব দল সংগঠনবোৰ আমি উপস্থিত হৈছোঁ TMPK ABSU UBPO জাতীয় দলখিনি আমি ইয়াত আজি ৰাস্তা বনোৱাত আমি উপস্থিত হৈছোঁ ৰাস্তা বনোৱাটো আজি ভালদৰে হোৱা নাই সেইকাৰণে আমি ৰাস্তাটো আজি বন্ধ কৰিবৰ কাৰণে আমি বাধ্যতা হৈছে কেলে কি ইয়াত যোনটো মেটেল এই মেটেলৰ যোনটো আগত মাটি পেলালে মেটেলৰ ওপৰত যোনটো মাটি পেলালে সেই মাটিখিনি ভালদৰে মাটি পেলোৱা হোৱা নাই আৰু লগতে যোনখিনি এতিয়া ব্লেক টপিং দি আছে সেই ব্লেক টপিংখিনি ভালকৈ ভিটামিন দিয়া নাই আৰু মাটিখিনি মেটেলৰ পৰা ভালকৈ চাফা কৰা নাই সেইখিনি আজি আমি চাইছোঁ আহি কেনে যোনটো ব্লেক টপিং দিছে সেই ব্লেক টপিংটো এনে ৰুলাৰ মাৰাৰ পিছতো একটা আঙুলিৰ পৰা উঠাব পৰা এনেকুৱাকৈ হৈছে আমি উঠাইও চাইছোঁ অলৰেডি আপোনালোকে ভিডিঅ' চাব ভিডিঅ'ত আপোনালোকে দেখি পাব যে একটা হাতৰ পৰা উঠোৱা আপোনালোকে ভিডিঅ' দেখি পাব সেয়া আমি চৰকাৰৰ আহ্বান জনাওঁ যে শুকুৱাই দিব বিচাৰোঁ যে আমাৰ এই ৰাস্তাখন দিনত হাজাৰ হাজাৰ গাড়ী ইয়াৰ পৰা আপ ডাউন হয় বা দিনত বহুতখিনি মানুহ ইয়াত আপ ডাউন কৰে এইখন ৰাস্তাৰ পৰাই আৰু এইখন ৰাস্তাৰ পৰাই মানুহখিনি বেপাৰ বাণিজ্য কৰি কিনে জীয়াই আছে আৰু গুৰু মানুহ চাইকেল যি ধৰণৰ গাড়ী চাড়ী চব ইয়াৰ পৰা আপ ডাউন কৰি কিনে আমাৰ স্থানীয় ৰাইজে আমাৰ জীয়াই আছে এইখন ৰাস্তাৰ পৰাই আৰু এই ৰাস্তা এখনেই আছে আমাৰ কিন্তু মেডিকেল যাবৰ কাৰণে হ'লে বি আজি এই ৰাস্তাৰ পৰাই যাব লগা হৈ যায় এই ৰাস্তাটো আজি বাৰিষাৰ আগতে মেটেল আৰু বালি পেলাইছিলে কিন্তু বাৰিষাৰ আগত নবনালে এতিয়া বাৰিষাৰ পিছত এতিয়া নৱেম্বৰ মাহ পালেগৈ নৱেম্বৰ মাহত এতিয়া বনাইছেগৈ পানী দিয়া নাই ৰাস্তাত ভালকৈ মেটেলকেইটা উখৰি আছেগৈ মেটেলখিনি ভালকৈ চিটিং কৰা নাই মেটেল উখৰি থকা অৱস্থাত ভিটামিন ভালকৈ নামাৰাৰ এনেকৈ ব্লেক টপিং কৰি গৈছে ভালকৈ চিটিং হোৱা নাইগৈ আৰু যেনেকুৱাকৈ কৰিব লগা আছিলে এনেকুৱাকৈ কৰা নাই 1 ইঞ্চিয়ে আছে ক'ৰবাত 1 ইঞ্চিও নহয় আধা ইঞ্চি আছে এতিয়া আপোনালোকে ভিডিঅ'ত ৰাইজে সকলো চাব দেখি পাব ভিডিঅ'ত ইয়াতে কেনেকুৱা ব্লেক টপিং কৰিছে এটা আপোনালোকে দেখি পাব আৰু যেনেকৈ ঠিকাদাৰক দিছে আমি ভাল লগা নাই গম পোৱা মতে বহুত জাগাত তেখেতে কাম কৰিছে প্ৰদীপ ৰাতি তেখেতে বহুত জাগাত কাম কৰিছে বুলি আমি শুনি পাইছোঁ যিমান জাগাত কাম কৰিছে চব এনেকৈ কাম হৈছে বুলি আমি ৰাইজৰ পৰা আমি শুনি পাইছোঁ সেয়া আমি আহ্বান জনাওঁ চৰকাৰক যাতে আহি থকা দিনবোৰত আমাক যেনেকুৱা হ'লেও ভালকৈ আমাক এই ৰাস্তাখন বনাই দিব লাগে আমি চৰকাৰকো ৰিকুৱেষ্ট কৰিছোঁ আৰু যদি ভালকৈ যদি কাম নকৰে আমি এই ৰাস্তাটো আমি কোনোপধ্যে আমি হ'ব দিব নোৱাৰোঁ প্ৰয়োজন হ'লে আমি ধৰ্ণা হ'লেও আমি কৰিবৰ কাৰণে সাজু আছোঁ ধন্যবাদ PMGY ৰোডখন আজি আমি TMPK আৰু ABSU স্থানীয় জাতীয় সংগঠনে লগ হৈ আমি তদন্ত কৰি চালোঁ কিন্তু আমি তদন্ত কৰি পালোঁ যে নিৰ্মীয়মানত কামটো কৰিছে কাৰণ ৰাইজে সন্তুষ্ট নহয় এইটো কাম এই যি ধৰণে ইয়াতে কাম কৰি আছে এইটো ৰাইজে সন্তুষ্ট নহয় সেইকাৰণে আমি স্থানীয় জাতীয় সংগঠন হিচাপে এই ৰাস্তাটি পুনৰ সঠিক ৰূপায়ণৰ মতে কাম কৰিব লাগে বুলি আমি সকিয়নি দিছোঁ ঠিকাদাৰৰ নাম কি ঠিকাদাৰৰ নামটো অলৰেডি আমি স্থানীয় জাতীয় সংগঠন হিচাপে মই অজ্ঞাত সেইকাৰণে মই নাজানো এইটো ঠিকাদাৰ কোন হয় কিন্তু মহৰী হিচাপে তেঞ্জিং তায়ে ইয়াত চোৱা চিতাৰ দায়িত্বত আছে বুলি মই স্পষ্টকৈ মই জানো আমি আঞ্চলিক ABSU TMPK আৰু UBPO MMK TMMK হিচাপে আমি তেঞ্জিং তায়ে ইয়াৰ সম্পূৰ্ণ কামত মহৰী হিচাপে আছে বুলি আমি জ্ঞাত চৰকাৰক কি কয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যিহেতু আমাৰ দূৰ দূৰণিৰ ক'ব গ'লে মেচাকি চাপৰি কৈলালি বহুত দূৰৰ নদী সিপাৰৰ মানুহ অহা যোৱা কৰি থাকে সেইকাৰণে আমি এই ৰাস্তাটো যদি যাতায়াতত অচল হয় বহুত ৰাইজৰ দুখ কিবা হ'ব কষ্ট উপভোগ হ'ব সেইকাৰণে পুনৰ এই ৰাস্তাটি ভালধৰণে সঠিক যি ধৰণে আমি চৰকাৰে ৰূপায়ণ কৰিছে সেইমতে কামটো কৰিবৰ কাৰণে আমি চৰকাৰক সকিয়নি দিছোঁ ইয়াত কি অসুবিধা আছে ৰাস্তাটো কি ইয়াততো ক'ব গ'লে ভিটামিন দিয়া নাই আৰু WMM বুলি খুব সম্ভৱ মই অভিযন্তা নহয় হ'লেও মানে আমি জনামতে ইয়াত WMM কৰা নাই বুলি আমি ৰাইজৰ পৰা জানিব পাৰিছোঁ আৰু ইয়াত WMM কৰা নাই প্লাছ পানী দিয়া নাই আৰু ৰুলাৰ ভালমতে দিয়া নাই বুলি আমি গম পাইছোঁ
যে হাতৰ লগতে গুচাব পৰা হৈছে হয় মই নিজে গুচাই চাইছোঁ হাতৰ পৰা এটা আঙুলিৰ পৰা উঠাব পাৰে যিখিনি ইয়াতে নিৰ্মাণ কৰিছে নিৰ্মাণত কাম যিহেতু ইয়াতে কৰি আছে আমি হাতৰ পৰা উঠাব পাৰোঁ যদি সেইটো এনেকৈ কৰি যায় কি কৰিব আপোনাৰ এইটোতো আমি কোনো পধ্যে এইটো আমি মানা নহ'ব আমি মানিব নোৱাৰিম যদি এনেমতে যদি নিৰ্মাণ কৰি যায় কিন্তু ইয়াত আমি ইয়াক বন্ধ কৰি চৰকাৰক আমি দাবী জনাবলৈ আমি বাধ্য হ'ম মানে আমাৰ এইখিনি কাম আৰু লৈ বিশেষ ক'বলগীয়া হৈছে তাৰমানে আমাৰ PWD মই ডিপাৰ্টমেণ্টৰ এজন শ্ৰমিক হয় তাৰপিছত আমাৰ এই ৰাস্তাখন তাৰমানে কল ভিটামিনটো আমাৰ ছাৰ পৰহি দিনাই আমাক দেখাই থৈ গ'ল যে ব্ৰাছ মৰাৰ পিছত অকণমান ডাঠকৈ লগাব কৈছিলে তাৰপিছত যেতিয়া আকৌ কাৰ্পেটিং লে কৰিব তেতিয়া আকৌ পুনৰ এইখিনি বগা থাকে ক'ৰবাত ধূলি থাকে সেইখিনি ধুনীয়াকৈ মাৰি যাব কৈ আছিলে ঠিক তেনেকুৱাকৈ আমি সেইখিনি আমি বুজি তাৰপিছত আমি কোম্পানীৰ মানুহবিলাক তেনেকৈ কাম কৰি আহিছে আৰু আমি য'ত কমকৈ দিছে তাত বেছিকৈ ডাঠকৈ দি আহিছোঁ তেখেতলোকে তেলৰ অকণমান প্ৰব্লেম দেখাইছে কিন্তু সেইটো কি অসুবিধাৰ কাৰণে এইটো আমিও বুজি পোৱা নাই কৰিবলৈ দিছে যে ভিটামিন কমকৈ দিয়া হৈছে মেটেল চাফা হোৱা নাই জাগাৰ মানে যেনেকুৱা হ'ব লাগে সেনেকুৱা হোৱা নাই কি কাৰণে হৈছে আৰু কি আপুনি কেনেকুৱা ডিউটি কৰি আছে এতিয়া এই সময়ত এতিয়া আমি ধৰি লওক ধূলি বালি যিবোৰ আছে সেইখিনি গুচাই দিছোঁ প্লাছ আৰু ভিটামিনটো মৰাৰ পিছত মানে ধূলি বালিবিলাকক খামুচি ৰাখে বাৰু মেটেলটো ঠিক তেনেকৈ আমি কৰাইছিলোঁ তো আৰু গাড়ী মটৰ গৈ আছে সেইখিনিতো অলপ উঠিব আৰু এইটো মেটেল য'ত চাফা হ'ব লগা ইয়াত মাটি চাফা মেটেলটো দেখা নাই মাটিৰ তলতে আছে মেটেল এইখিনি হেৰি আছিলে মেটেল দিয়াৰ পিছত লুজ হৈ গ'ল মেটেলটো গাড়ী অহা যোৱাৰ পৰা মেটেল অলপ ছাইড হৈ গৈছে প্লাষ্টাৰ দিব লাগে আৰু আমাৰ ফালৰ পৰা ৰাইজৰ কমপ্লেইন কৰাটো ভালে হৈছে ৰাস্তা আমাৰ ৰাইজৰ হয় আমাৰ ৰাস্তা গতিকে আপোনাৰ সন্তুষ্ট আছে নাই এইটো ৰাস্তা বনোৱাটো ভালে বনাই আছিলে পিছে আজি অকণমান এটা তেলৰ খেলি মেলি হোৱাৰ কাৰণে আৰু অলপ মেটেল লুজ হোৱাৰ পৰা সেইখিনি আমি আজি ষ্টপ ৰাখি দিছোঁ কামটো এতিয়া কি ভাবে ইয়াত আহিছে না ইঞ্জিনিয়াৰ যেই আৰু ছাৰহঁতি এতিয়ালৈকে বৰ্তমান অহা নাই মই উপস্থিত হৈ আছোঁ কাম ষ্টাৰ্ট আহিব লাগে একবাৰ চাবলৈ আহিব লাগে পৰহিদিনা আহিছিলে বাৰু আজি ছাৰে আহি পোৱা নাই এতিয়ালৈকে কি নাম আছে আমাৰ ছাৰ শংকৰ মিলি তেখেতে কৈছে যদি কৰা নাই ভালকৈ কৰিবলৈ দিছে আমাক কৈছে ভালকৈ কৰক বুলি কাৰণ আমিতো ভালকৈ কৰিবলৈ দিছোঁ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে ৰাস্তাটো আমাৰ ধৰি লওক আজি 7 কিলোমিটাৰ 200 আছে আমাৰ বৈকুণ্ঠপুৰটো আমাৰ বগৰীগুৰিলৈ এতিয়া আমাৰ ধৰি লওক ইয়ালৈ 2 কিলোমিটাৰ ৰাস্তাটো কমপ্লিট হৈছে আৰু ক'ব গ'লে ইমান বেয়া ৰাস্তা কেনেকৈ লাষ্টিং দিব তাৰপিছত আমাৰ বাদ বাকী ঠিকে আছিলে কিন্তু অকণমান অভিযোগ উঠি আছে ইয়াৰ বিষয়ে আপুনি কি ক'ব ইয়াৰ বিষয়ে অভিযোগ উঠি আছে এতিয়া যদি এনেকুৱা হৈছে আমি তাৰমানে চিলকটটো আকৌ প্লাছ ওপৰত আকৌ ৰিকে মাৰিব লাগিব আৰু ভিটামিনটো আৰু বেছিকৈ দিব কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ ইমানে কৈ মই ধন্যবাদ জনাইছোঁ